নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দুৰ্লভ বৰুৱা আৰু আপোনালোকে চাই আছে দুৰ্লভ বৰুৱা ইউটিউব চেনেল। আহক আজি অন্য এটা ভিডিঅ' আৰম্ভ কৰোঁ। আজি আলোচনা কৰিম ফেচবুক একাউণ্ট কেনেকৈ ডিএক্টিভেট বা ডিলিট কৰিব তাৰ বিষয়ে আলোচনা কৰিম। আহক ফাৰ্ষ্ট আমি যাব লাগিব তিনিডাল চিনত, তাৰ পৰা যাব লাগিব তলত ছেটিংছ প্ৰাইভেচি, তাৰ পৰা ছেটিংছ যাব, তাৰ পৰা যাব তলত যাব তাৰ পৰা একাউণ্ট অ'নাৰশ্বিপ এণ্ড কণ্ট্ৰলত যাব, ওপৰত দেখিছে ডিএক্টিভেট একাউণ্ট আৰু তলত দেখিছে ডিলিট একাউণ্ট। যদি ডিলিট কৰিব বিচাৰে ডিলিট একাউণ্ট ক্লিক কৰিব, তাৰপৰা তলত ডিলিট একাউণ্ট ডিলিট দেখিছে কেঞ্চেলৰ ওপৰত, তাত যাব, তাৰপৰা তলত গৈ পেলাই ডিলিট একাউণ্ট দেখিছে তাত যাব, তাৰপৰা ইয়াত পাছৱৰ্ড দিব, তাৰপৰা